নমস্কাৰ বন্ধুসকল PS পোল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ ব্ৰইলাৰবিলাকৰ 14 নম্বৰ দিন আৰু এই 14 নম্বৰ দিনত মোৰ ব্ৰইলাৰবিলাকৰ ওয়েট কিমান আহিছে আৰু ইহঁতৰ মেইনটেনেন্স বা ইহঁতৰ প্ৰতিপালনবিলাক মই কেনেকৈ কৰিছো সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে চাই লওঁ আহক মোৰ বহিখন আৰু বহিখনত কি ধৰণৰ ওয়েট আহিছে চাই লওঁ আহক। এই আপোনালোকে নিশ্চয় দেখিছে এইখন হৈছে মোৰ ডেইলি মানে ব্ৰইলাৰবিলাকৰ ওয়েট কৰা আৰু দানা কিমান খাইছে এইবিলাক লিখা এখন বহি আৰু এই বহিখনত 11 নম্বৰ দিনলৈকে আপোনালোকৰ ইয়াত এন্ট্ৰি কৰা আছে। 12 নম্বৰ 13 নম্বৰ দুদিন অহা নাই, আজি 14 নম্বৰ। সেয়ে যেটো কালি দেওবাৰ আছিল সেইকাৰণে 13 নম্বৰ দিন দেওবাৰ দিনটো ভিজিট নকৰে আৰু 12 নম্বৰ দিন শনিবাৰ দিনাখন কৰম পূজা আছিল সেইকাৰণে এই দুদিন অহা নাই আৰু এই 14 নম্বৰ দিন আজি হয়তো আহিব। 11 নম্বৰ দিনাখন 13 তাৰিখ 9 মাহ আছিল 2024 চন। 11 নম্বৰ দিনাখন দুটা মোৰ মৰ্টেলিটি আছিল, গতিকে এই বাকিখিনি বাৰু কম, কিন্তু ইয়াত মোৰ ওয়েট আহিব লাগে 318 গ্ৰাম এটা ব্ৰইলাৰৰ আৰু ইয়াত আহিছে 350 গ্ৰাম, গতিকে প্ৰায় 30 গ্ৰাম বেছি হৈ আছে ওয়েট। আৰু আজিৰ দিনটোত কিমান বেছি হয় গতিকে নাজানিছোঁ। আজিৰ দিনটোত আহিব লাগে 460 গ্ৰাম এটা ব্ৰইলাৰৰ ওয়েট আৰু FCR হ'ব লাগে 1.16, গতিকে সেই ধৰণে মেইনটেনেন্স থাকিব লাগে। ব্ৰইলাৰ আহিছিলে 1691টা আৰু এতিয়া মোৰ বৰ্তমান আছেগৈ 1664টা, গতিকে প্ৰায় 30টামান 26-27টামান ব্ৰইলাৰ পোৱালি মানে মৰ্টেলিটি হ'ল। 27টা মৰিছে এই 11 দিনলৈকে আৰু এই 3 দিনত আছে মুঠতে 35টামান হ'বগৈ। গতিকে এই ধৰণে আৰু ব্ৰইলাৰবিলাক মই কি কৰিছোঁ 4টা বৰ্ডিং বনাই থোৱা আছিলে সৰু সৰুকৈ আপোনাৰ 11 নম্বৰ দিনলৈকে। এতিয়া কি কৰিছোঁ 11 নম্বৰ দিনত এটা ভিডিঅ' দিয়া আছিলে যিহেতু আপোনালোকে চাব পাৰিব কি ধৰণে বৰ্ডিংবিলাক কৰিছিলোঁ আৰু ঠেককৈ কিয় বনাইছিলোঁ সৰু অৱস্থাত। যদি ডাঙৰকৈ বৰ্ডিংটো বনাই দিওঁ স্পেচটো বেছি দি দিওঁ সিহঁতক সিহঁতি খুব লৰা ধৰা কৰিব খেলিব আৰু সিহঁতৰ ৱেটটো কমি যাব আৰু সেয়েহে মই সিহঁতক চপাই 4টা বৰ্ডিং বনাইছিলোঁ এই ঘৰটোত। আৰু কি কৰিছিলোঁ 4টা বৰ্ডিং বনোৱাৰ পিছত ইহঁতৰ দানা পাত্ৰ পানীৰ পাৰিবিলাক সৰহকৈ লগাই দিছিলোঁ যাতে প্ৰতিটো পোৱালীয়ে সমানভাৱে খাবলৈ পায়। আৰু এতিয়া কি কৰিছোঁ ডাঙৰ কৰি দিলোঁ, গোটেই ঘৰটো দি দিছোঁ আৰু গোটেই ঘৰটো দি দিয়াৰ পিছত ইয়াত 3টা বৰ্ডিং বনাই দিছোঁ। আৰু ইয়াত যিখিনি সৰু সৰু পোৱালি আছে, যিখিনি কিছুমান মাজতে সৰু সৰু পোৱালি লুকাই থাকে, সেইবিলাক যদি আমি ধৰি পিনে বাচি পিনে বেলেগ কৰি নিদিওঁ তেতিয়া কি হ'ব সিহঁতৰ সেই সৰু পোৱালিকেইটাই ডাঙৰ পোৱালিৰ মাজত সমানে খাব নোৱাৰিব। কিয় খাব নোৱাৰিব? ডাঙৰ পোৱালি যিবিলাক আছে সিহঁতি কি কৰে ভোকটো প্ৰায় ঘনাই লাগি থাকে সিহঁতৰ আৰু এই সৰু পোৱালিবিলাকক আঁতৰাই পিনে সিহঁতি নিজে খাবলৈ লয় আৰু খাই পিনে তাতে শুই থাকে। গতিকে সৰু পোৱালিবিলাকে সিহঁতক আঁতৰাই খাবলৈ নোৱাৰে, সেইকাৰণে সিহঁতি মানে কি হয় কম খাই য'তে সুবিধা পায় ত'তে অকণ খাই পিনে পেটটো ভৰাই থাকে, মাত্ৰ জীয়াই থাকিবৰ কাৰণে খোৱাৰ দৰে হয়। গতিকে সেয়েহে কি হয় সিহঁতৰ ৱেটটো সেই প্ৰপাৰ মানে যি ধৰণে ল'ব লাগে সেই ধৰণে নলয়। সেয়েহে কি কৰিছোঁ ইহঁতক মই বাচি পিনে এটা সৰু বৰ্ডিং বনাই দিছোঁ। এইটো সৰু বৰ্ডিংটো আপোনালোক ওপৰৰ পৰা দেখাইছোঁ, এইটো সৰু বৰ্ডিং এটা বনাই দিছোঁ আৰু এই সৰু বৰ্ডিংটোতে এই সৰু সৰু পোৱালিবিলাক ৰাখি দিছোঁ। ইয়াত বিচাৰিলে আৰু 15-20টা ওলাব, গতিকে কিন্তু আনি পিনে ইয়াত থ'লে নহ'ব। ইয়াত যিহেতু অলপ ডাঠ হৈছে, এইফালে মোৰ এটা ঘৰ আছে ইয়াত মই ৰাখি দিম। এতিয়া ইয়াত আপোনালোকে দেখিছে ইয়াত এটা মোৰ বৰ্ডিং বনাই ৰাখিছোঁ পোৱালিবিলাকৰ কাৰণে আৰু এই বৰ্ডিংটোত প্ৰায় পোৱালিবিলাক সমান চাইজে আছে বুলি ক'ব লাগিব। আৰু এইফালে এতিয়া মই বৰ্ডিং এটা বনাব লৈছোঁ, এইটো বৰ্ডিং আৰু ডাঙৰ কৰি দিম আৰু এই ডাঙৰ কৰি দিয়াৰ পিছত ইয়াত আৰু সেই তাত থকা যিমান সৰু সৰু পোৱালি আছে মাইকী পোৱালি আছে ইয়াত বাছি দিম। গতিকে সেইধৰণে কৰিম আৰু 18 দিনৰ পিছত আৰু এটা ছিষ্টেম কৰিম বুলি ভাবিছোঁ। ইয়াত আৰু এটা বৰ্ডিং বনাই দিম। এইফালে এইখন বিচনা, ইয়াত মই যিজন মানুহ ৰাখিছোঁ ব্ৰইলাৰ চাবৰ কাৰণে সেই মানুহজন ইয়াত থাকে। তো এইবিলাক হৈছে ফলীয়া ভুচি মই আনি ৰাখিছোঁ আৰু এইবিলাক মই নিজে ভৰাওঁগৈ, সেইকাৰণে অলপ ভালকৈ আহিছে। যদি আমি হেৰিয়াৰ পৰা লওঁ যিবিলাকে ভুচি পেলাই ফলীয়া পেলাই যিবিলাক থাকে তেওঁলোকৰ পৰা ল'লে ইমান মানে টাইট ফিটকৈ নভৰাই আৰু মই নিজে যিহেতু ভৰাওঁ টাইট ফিটকৈ ভৰাওঁ আৰু সস্তাটো পাওঁ ডাইৰেক্ট মিলৰ পৰা যিহেতু লৈ আহোঁ। আৰু তেওঁলোকৰ পৰা ল'লে সিহঁতি মানে প্ৰায় 90 টকা 100 টকা ক'ৰবাতো 100 টকাৰ ওপৰতো লৈ লয়। তো এনেকুৱা হয়, গতিকে মই মিলৰ পৰা আনো যেতিয়া মই অলপ সস্তাত পাওঁ, গতিকে সেইধৰণে হয়। খালি নিজৰ অলপ কষ্ট হয় আৰু ভৰোৱাটো, তাত বাদ বাকী একো নাই। তাৰপিছত ইয়াত বনাম এটা, ইয়াত কি কৰিম এই বিচনাখন তেওঁৰ কাৰণে এইফালে এটা মই ঘৰ বনাই আছোঁ সৰুকৈ, ব্ৰইলাৰ ঘৰটো অকণমান বেক চাইডে, তো তাত তেওঁ থাকিব, তেতিয়া এই গোটেই ঘৰটো মই দি দিব পৰা যাব। তাৰপিছত এই ঘৰটোতে কি হয় এই ঘৰটোতে এই ছাইডটো যিমান আছে ইয়াৰ পৰা একদম ইয়ালৈকে, ইয়াত আপোনাৰ তেওঁ বনোৱা মেলা কৰে খোৱা বোৱা কৰে বাৰু প্ৰব্লেম নাই। গতিকে ইয়ালৈকে কি কৰিম একদম যিখিনি মাইকী পোৱালি আছে গোটেই মাইকী পোৱালিখিনি ইয়াত বাছি এক্সট্ৰা কৰি দিম। যেহেতু মতা পোৱালিবিলাকে মতা ব্ৰইলাৰবিলাকে মাইকী পোৱালিবিলাকক সিমান এটা খাবৰ কাৰণে সুবিধা নিদিয়ে আৰু খেদে, সেইকাৰণে কি হৈছে মতা পোৱালিবিলাক ডাঙৰ হৈ যায় আৰু মাইকী পোৱালিবিলাক
সব নহয়, কিছুমান মাইকী পোৱালিও মতাতকৈ ওজন বেছি থাকে, কিন্তু কিছুমান মাইকী পোৱালি কি হয় মানে ভয়ত বা তেওঁলোকৰ গছকত ভয় মানে বিষ হয় যে সেইকাৰণে মানে খাবলৈ যাবলৈ টান পায়। আৰু সেয়েহে সিহঁতক যদি এক্সট্ৰা কৰি দিওঁ, মাইকী পোৱালিবিলাক যদি এক্সট্ৰা কৰি দিওঁ, সৰু পোৱালিবিলাক যদি এক্সট্ৰা কৰি দিওঁ আৰু মতাবিলাক যদি এক্সট্ৰা কৰি দিওঁ, 3 ভাগ যদি আমি কৰি পেলাওঁ, তেতিয়া কি হ'ব সিহঁতৰ গ্ৰ'থটো ভাল হ'ব। আপোনালোকে নিশ্চয় দেখিছে, ব্ৰইলাৰবিলাক দেখিলে গম পাব এইবিলাক। গতিকে আৰু এটা পাৰে, কেতিয়াবা কি হয় ফাৰ্মত নাকেৰে ফুচ ফুচকৈ শব্দ হয় কিছুমান ব্ৰইলাৰ, সেই ব্ৰইলাৰবিলাক অতি সোনকালে ছাইড কৰি দিয়াটো অত্যন্ত জৰুৰী। কিয় জৰুৰী বুলি কৈছোঁ, সেই ব্ৰইলাৰবিলাক যদি আপোনালোকে ছাইড কৰি নিদিয়ে, পিছত যিটো CRD প্ৰব্লেম হয় সেই প্ৰব্লেমটো লাগিব চান্স থাকে। এইটোতো সংক্ৰমণ এটা মানে ৰোগ হয়, আৰু এই সংক্ৰমণ ৰোগটি সিহঁতি যেতিয়া সিহঁতৰ বেমাৰটো লাগিব কোনোবা এটাৰ পোৱালিৰ বা দুটা পোৱালিৰ, সেই বেমাৰটো লগাৰ পিছত কি হয়, সিহঁতি সেই যিটো দানা পাত্ৰ দানা খায়, সেই দানা পাত্ৰটোত তাহাঁতৰ যিটো লেলাৱতী বুলিয়ে কৈছোঁ, গতিকে সেই লেলাৱতীত যেতিয়া পৰে, আকৌ সেই দানাখিনিকে যদি অন্য এটা পোৱালিয়ে খায়, গতিকে বীজাণুটো সংক্ৰমণ হ'বই। গতিকে কি কৰে, সেইবিলাকক আঁতৰাই দিয়াটো যথেষ্ট মানে ভাল, আৰু সেয়েহে কি কৰিব লাগে, সিহঁতক আঁতৰাই ৰাখিব লাগে। আৰু মই আঁতৰাই ৰাখিছোঁ একদম সুকীয়া স্থানত, আপোনালোকে চাব পাৰে, সিহঁতক আঁতৰাই ৰাখিছোঁ মই। ইয়াত এটা বৰ্ডিং বনাই ৰাখিছোঁ, ইয়াত এটা বৰ্ডিং বনাইছোঁ। এইকেইটা গোটেইকেইটাৰে নাই, এই কেইটামান লেঙুৰা পোৱালি আছে আৰু দুটামান অকণমান ফুচ এইকেইটা মানে ফুচকৈ নাকেৰে মাৰি আছে মানে, গতিকে সেইকাৰণে সিহঁতক মই আঁতৰাই ৰাখিছোঁ। আপোনালোকে চাউণ্ডটো শুনিব পাৰিবই যদি ভালকৈ শুনে। এইটো ফুচকৈ মাৰিলে এইটোৱে, গতিকে এনেধৰণে এইকেইটাই ফুচ মাৰি আছে। গতিকে সেই ফুচ মাৰি থকাৰ কাৰণে সিহঁতক একদম ছেপাৰেটকৈ ৰাখি দিছোঁ। আৰু ৰাতি হ'লে মই ইয়াত ইমাৰ্জেঞ্চি লাইট এটা দি দিওঁ, বাকী দিনত প্ৰব্লেম নাই। গতিকে সেই তেনেকৈ ধৰণে প্ৰতিপালনবিলাক কৰি আছোঁ। আপোনালোকেও যদি কেনেবাকৈ চৰাই ফাঁচ এনেকৈ মাৰি থকা দেখে, সেই চৰাইকেইটা একদম ধৰি বাচি আনি পিনে এক্সট্ৰা ঠাইত যাতে ইহঁতৰ সংস্পৰ্শলৈ নাহে তেনেকুৱা ঠাইত ৰাখি দিব, তেতিয়া কি হ'ব, সংক্ৰমিত হ'ব নোৱাৰে ৰোগটো। গতিকে সেই ধৰণৰ কথা। আৰু দানাবিলাক এনেকৈ ওলমাই দিব লাগে, ওলমাই নিদিলে কি হ'ব, সিহঁতি শুই খাব, আৰু শুই খালে কি হ'ব, সিহঁতৰ লেঙুৰা হোৱা চান্সটো বেছিকৈ থাকে। এইকেইটা শুই খাইছে নহয়, কালিহে মই দানা পাত্ৰ ওলমাই দিছোঁ বাৰু, গতিকে আৰু অলপ ওখ কৰি দিব লাগিব, ইমানমান ওখ কৰি দিব লাগিব। এফালে অটো ডিংকাৰ লগাই দিলোঁ। এই ধৰণে মই প্ৰতিপালনবিলাক কৰি আছোঁ। ইয়াৰ পিছত আৰু এটা কথা থাকে, যদি ফলিয়াবিলাক ভাল হৈ থাকে তেতিয়াহে ব্ৰইলাৰৰ ওজনবিলাক ভালকৈ লৈ, আপোনালোকে নিশ্চয় জানেই। গতিকে ফলিয়াবিলাক ভাল হৈ থাকিবৰ কাৰণে এটা একদম ধুনীয়া টেকনিক আছে। কিছুমানে কয় ফলিয়াবিলাক পাতলাকৈ দিব লাগে গৰমৰ দিনত, নহ'লে মানে ব্ৰইলাৰবিলাক হিট ষ্ট্ৰক হয়। কিন্তু মোৰ মতে পাতলাকৈ দিলেও সিহঁতৰ হিট ষ্ট্ৰক হ'ব, ডাঠকৈ দিলেও হিট ষ্ট্ৰক হ'ব। একেবাৰে ফলিয়া দিবই নালাগিব, তেতিয়া সিহঁতি মাটিত শুই থাকিব, তেতিয়া সিহঁতৰ হিট ষ্ট্ৰকৰ পৰিমাণটো কমি যাব। ফলিয়াখিনি গৰম হ'বই, পাতলাকৈ দিলেও গৰম হ'ব, ডাঠকৈ দিলেও গৰম হ'ব। সেইকাৰণে মই কি কৈছোঁ, আৰু যদি পাতলাকৈ দিয়া হয় ফলিয়াটো বহুত জল্দি বেয়া হৈ যায়। আপোনালোকে প্ৰমাণ চাব, কোনোবা এটা বৰ্ডিং পাতলাকৈ মেলি দিব আৰু এটা বৰ্ডিং আপোনালোকে ডাঠকৈ মেলি দিব, তেতিয়া কি হ'ব, সেই ডাঠকৈ মেলি দিয়া বৰ্ডিংটো আপোনাৰ বহুত দিন যাব, পটকৈ বেয়া নহয়। আৰু যিটো পাতলাকৈ মেলি দিব অতি সোনকালে বেয়া হৈ যায়, মানে তাৰ তুলনাত ডাঠকৈ মেলি দিয়াটোৰ তুলনাত মানে যদি ডাঠকৈ মেলি দিয়াটো 20 দিন যায়, আপোনাৰ পাতলাকৈ মেলি দিয়াটো এসপ্তাহে যাব, মানে বহুত কম যাব। আপোনালোকে যদি চাব বিচাৰে, মোৰ এই ফলিয়াখিনি চাব পাৰে, বহুত ডাঠকৈ দিয়া আছে চাওক, গতিকে একোৱেই হোৱা নাই। এই প্ৰথম বৰ্ডিঙৰ ফলিয়াখিনি এবাৰ মই উলিয়ালোঁ, গতিকে এই বৰ্ডিঙৰ ফলিয়াখিনি ইয়াত আছে, একোৱেই হোৱা নাই ফলিয়াখিনি, আপোনালোকে চালে গম পাব, একোৱেই হোৱা নাই ফলিয়াখিনি, একদম চফা হৈ আছে। গতিকে এই ফলিয়াখিনি মই একেবাৰে লাষ্টলৈকে ৰাখি দিব পাৰিম বুলি ভাবিছোঁ, যিহেতু গৰমৰ দিন, ইয়াত পানী পৰিলেও কি হ'ব, পানীটো শুহি ল'ব, গৰমত মানে শুকাই যাব, আৰু ফলিয়াটো দেৰি মানে একদম ঠাণ্ডাত একদম একেবাৰে পুৱা নহ'লে ৰাতিৰ সময়ত ৰেকিং কৰি দিব লাগে। এই গৰমত ৰেকিং কৰিলে বেয়া, কিন্তু গৰমত ৰেকিং কৰিলে কি হ'ব, গৰম ভাৱটো আকৌ ফলিয়াখিনি ভিতৰত, ফলিয়াখিনি যিহেতু গাপ খাই থাকে, আৰু গাপ খাই থাকিলে কি হয়, ভিতৰৰ ফালে তলৰ ফালে আৰু বেছি গৰমেই হৈ থাকে, উল্টিয়াই দিয়া মাত্ৰক আৰু গৰম বেছি পায়, গতিকে হিট ষ্ট্ৰক বেছি হ'ব গৰমত। গতিকে সেইকাৰণে ফলিয়াবিলাক গৰমত ৰেকিং কৰিব নালাগে, একদম ঠাণ্ডাত ৰেকিং কৰিব লাগে, একদম ৰাতিপুৱা নহ'লে ৰাতি বেলি, মানে ধৰক 7টা, 7:30, 8টা এনেকুৱা বজাত ৰেকিং কৰিলে প্ৰব্লেম নাই। তো এনেকৈ ধৰণে ৰেকিং কৰি থাকিব লাগে গৰমৰ দিনত। আৰু গৰমৰ দিনত মোৰ মতে ইভাগেতো কোম্পানীৰ পৰা আপোনাক কয় দিনত দুবাৰকৈ ৰেকিং কৰিব লাগে, কিন্তু মোৰ মতে গৰমৰ দিনত দুবাৰকৈ ৰেকিং কৰি লাভ নাই, কিন্তু গৰমৰ দিনত এবাৰ ৰেকিং কৰিলে হৈ যায়, মানে একদম ৰাতিপুৱা কৰিব লাগে আৰু পিছদিনাখন আকৌ ৰাতিপুৱা কৰিব লাগে, তেনেকৈ কৰিলে লাভ আছে। কিন্তু দুবাৰ ৰেকিং কৰিলে কি হয়, মানে মোৰ মতে গৰমটো বেছিহে পাব, আৰু খুব লৰা ধপৰা হৈ থাকিব নহয় গৰমত, ব্ৰেকিং কৰা মাত্ৰক এবাৰ সেইফালে ওলমাই মাৰিব, এবাৰ সেইফালে ওলমাই মাৰিব। গতিকে সেইকাৰণে মোৰ মতে একবাৰ ৰেকিং কৰাই ভাল। আৰু যেতিয়া 30 দিন পাব, 30 দিনৰ পিছত আপোনালোকে ইচ্ছা কৰিলে দুবাৰ ৰেকিং কৰিব পাৰে, তেতিয়া প্ৰব্লেম নাই। 30 দিনলৈকে মতে এবাৰ ৰেকিং কৰিলে মোৰ মতে হয়, আৰু গতিকে কোম্পানীয়ে যদি কয় দুবাৰ ৰেকিং কৰিব লাগে, তেন্তে দুবাৰ ৰেকিং কৰিব পাৰে, কোনো প্ৰব্লেম নাই। আৰু ইয়াৰ উপৰি একদম উজু টেকনিক এটা আছে, পোৱালিবিলাকৰ সঠিক গ্ৰ'থ কিয় লোৱা নাই। কিছুমান কি হয়, দানাটো খাই দিছে, ওজন নলয়,
মানে আমি ভাবি নাপাওঁ দানাটো ইমান খাইছে যদি ওজনটো কেলৈ লোৱা নাই। কোম্পানী মানুহে কয় দানা ইমান খাইছে ওজন আপোনালোকৰ পোৱালিবিলাকে কিয় লোৱা নাই। গতিকে সেই ক্ষেত্ৰত যিহেতু কোম্পানী মানুহ প্ৰতিদিনেই নাহে আৰু প্ৰতিদিনে আহিলেও সিহঁতি কি কৰে গোটেই ফাৰ্মখন এনেকৈ ঘূৰি পকি মানে প্ৰতিটো বিষয়ে মানে ভালকৈ তত্ত্বাৱধান নকৰে। গতিকে সেই আমি নিজে চাব লাগিব। মেইন পইণ্টটো হৈছে সিহঁতৰ শৌচটো যদি ভাল হৈ থাকে তেতিয়াহ'লে কি হ'ব সিহঁতৰ গ্ৰ'থটো ভাল হ'ব। আমি শৌচটো কেনেকৈ চাম আপোনালোকক এটা উদাহৰণ দিছোঁ দেই। এইবিলাক আপোনালোকে শৌচ দেখিছে নহয়, এইটো ষ্টাইলত শৌচটো হ'ব লাগিব। বগা কলা এইবিলাক আছে নহয়, বগা কলা এনেকুৱা ধৰণৰ আছে। গতিকে এই ধৰণৰ যদি শৌচবিলাক হৈ থাকে, এইফালেও ক'ৰবাত আছে এইবিলাক বগা কলা এই ধৰণৰ যদি শৌচবিলাক হৈ থাকে তেতিয়াহ'লে